নমস্কাৰ, মই ভানু শৰ্মা। এয়া হৈছে বাটানা অইল। ই 100% অৰ্গেনিক। ই এতিয়া পৃথিৱীত যথেষ্ট জনপ্ৰিয় হৈছে সকলোৰে। আৰু এই বাটানা অইলটোত থাকে ভিটামিন A, B, C, D, E, জিংক থাকে, তাৰপিছত আইৰণ থাকে, এণ্টিঅক্সিডেণ্ট, বায়'টিন আৰু ফেটি এচিড থাকে। গতিকে ই আমাৰ কাৰণে প্ৰ'টিন থাকে। ই আমাৰ কাৰণে অতি উপকাৰী, চুলি যি লাগে। গতিকে ইয়াৰ ব্যৱহাৰ কেনেধৰণে কৰিব? ইয়াৰ ব্যৱহাৰ কৰিব লাগিব, প্ৰথমতে আপুনি চুলিখিনি চেম্পু কৰি ল'লে ঠিক তেনেকুৱা ধৰণৰ আপুনি ৰুলাৰ ব্যৱহাৰ কৰিব। ৰুলাৰডাল সৰু সৰু আপোনাৰ পিনৰ দৰে আছে, গতিকে ই খুচিব কপালত। খুচাৰ লগে লগে অৰ্থাৎ পৰবিলাক খোল খাই যাব। তাৰপিছত বাটানা অইলটো এনেধৰণে লৈ পেলাই আপুনি ইয়াত লগাই মাছাজ কৰি দিব। 5 মিনিট সময় ৰ'টেটিং মুভমেণ্টত মাছাজ কৰিব। মাছাজ কৰি 20 বা 25 মিনিট ৰাখিব। তাৰপিছত আপুনি ধুই দিব পাৰে। আৰু এনেধৰণে যদি আপুনি ৰেগুলাৰলি কৰে তেতিয়া চুলিখিনি গজিব, হেল্ডি হ'ব, শ্বাইনি হ'ব আৰু সকলোৰে আকৰ্ষণীয় হ'ব। গতিকে এতিয়া আপুনি হেল্ডি আৰু হেপ্পী হৈ থাকক। থেংক ইউ।